আৰু মোৰ দেখি বহুত বেয়া লাগিলে একদম মানে ভৰি দুখন নাই কেনেকৈ বা চলে মানে ভাবিলে কিবা লাগে একেবাৰে एकदम डायरेक्ट कोने और दिवाली गिफ्ट দিৱালী दिखता नहीं है। দিগদাৰী নেই পানী চানী লৈ বহি আছে কিন্তু এনেকৈ মানুহে নাই তেওঁ ইয়াতে বহুত মানুহ আহে কিন্তু তেখেতৰ পৰা বস্তুৱে নিকিনে তো নমস্কাৰ ৰাইজসকল মই পৰশমণি কলিতা আপোনালোকক স্বাগতম জনাইছোঁ একমাত্ৰ ইউটিউব চেনেল অতি মৰমৰ অতি চেনেহৰ লেটছ গ পেৰেছ ইউটিউব চেনেলটোলৈ তো আজি মোৰ লগত আছে চাজাৰা এয়া আপোনালোকে কেইদিনমান আগত যদি ভিডিঅ' চাইছে গম পাব এই আছিলে মোৰ লগত हाय ये सब पकवाने के लिए मेरे को लाया ये নাই নাই অলপমান হেল্পৰ কাৰণে আনিছোঁ আৰু অলপ হেল্প হৈ যায় আৰু এইবিলাক বস্তু ৰাখিব লাগেতো হাতত তো ৰাইজসকল আজি মই আহিছোঁ ফেঞ্চি বজাৰত চিনাকি কৰি দিয়া চাগে দৰকাৰ নাই চবে জানে ফেঞ্চি বজাৰ ক'ত আছে তো আজি মই এটা বেলেগ কাৰণত আহিছোঁ এটা ভাল পদক্ষেপ হাতত লৈ আহিছোঁ যে সৰু সুৰা ব্যৱসায় যোনবোৰ ৰাস্তাত বহি থাকে ষ্ট্ৰীট ভেণ্ডৰ যোনবিলাক কয় তো তেওঁলোকৰ ওপৰত এটা সৰু সুৰা প্ৰমোশ্যন যদি কৰি দিব পাৰোঁ মোৰ কাৰণে বহুত ডাঙৰ কথা মই এটা সৰু সুৰা যদি সহায় কৰিব পাৰোঁ ইয়াতে ফেঞ্চি বজাৰত মই বহুত আহিছোঁ আগতে কিন্তু আহিলে মই দেখোঁ বহুত মানুহে আহি পেলাই ডাঙৰ দোকানবিলাকত সোমাই যায় যোনবিলাক ৰাস্তাত ফুটপাথৰ আশে পাশে বহি থাকে তেওঁলোকৰ পৰা বস্তু একো নিকিনে তো সিহঁতৰ কাৰণে এটা যদি ভাল কাম কৰিব পাৰোঁ মই মোৰ কাৰণে বহুত ডাঙৰ কথা বহুত সুখী হ'ম আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো একদম শেষলৈ বলক তো ৰাইজসকল এজন বয়সীয়াল মানুহ দেখিছোঁ বহুত বয়সস্থ সেয়া আগৰ ফালে যি দেখিছে আপোনালোকে গম পাব মই তেখেতৰ ওচৰলৈ গৈ আছোঁ বৰ্তমান মই চাৰ্জাৰ কেমেৰাটো পাছ কৰি দিওঁ কাৰণ মই মোবাইলটো লৈ আছোঁ অলপ দিগদাৰ হয় বলক আপুনি কি বেছি আছে ককা হা तांबुल আচ্ছা মই আপোনাৰ ওপৰত এটা ভিডিঅ' বনাই আছোঁ হেল্প কৰাকৈ গম পাইছে আপোনাক সহায় কৰিম বুলি আহিছোঁ আজি আপোনাৰ এনেই বহনি হৈছে নাই হৈছে কিমান পইচা কমায় আপুনি মানে ধৰক একদিনত एक दिन 100-150 टका है और অঁ এনেইতো মানুহ ইয়াতে বহুত হয় কিন্তু আপোনাৰ ইয়াতে मोर बोली নহয় কারো ইমান বিক্রি নহয় আচ্ছা আচ্ছা বৰ্তমান ৰাইজসকল তেখেতে ক'লে আৰু বহুত মানুহ বহুত কম আহে এই দেখিছে দোকান দি বহি আছে পানী চানী লৈ বহি আছে কিন্তু এনেকৈ মানুহে নাই তেওঁ ইয়াতে বহুত মানুহ আহে কিন্তু তেখেতৰ পৰা বস্তুৱে নিকিনে তো আপোনাৰ এনেই ফেমিলি কোনোবা বিয়া বাৰু কৰাইছে নাই সবৰে কৰাইছো মোৰ সবে আছে ল'ৰা ল'ৰা দুটা আছে আচ্ছা ল'ৰা দুটা আছে বোৱাৰী দুটা আছে আচ্ছা আচ্ছা নাতি নাতনি বিয়া তিনিটা হৈছে? আছে সব হৈছে বা আপুনি মানে সুখী দিয়া খালি অলপ এইখিনিয়ে অলপ মানে সেইখিনি আৰু ঘৰ খৰচ চলি থাকো সেইকাৰণে কিবা কৰি চলি থাকে আৰু বিক্ৰী যায়নে পূৰা পুৰা বিক্ৰী কৰোঁ কি বিক্ৰী পুৰা গ'লেতো ভাল হয় কিন্তু অঁ। পুৰা আজিকালি বিক্ৰী নাই নাই সেইটো বহুত বেয়া হৈ গৈছে ন ব্যৱসায় বহুত বেয়া ব্যৱসায় অঁ ব্যৱসায় এইকেইটাৰ কাৰণে বেয়া হৈছে কি চব বস্তুবোৰত ইমান টেক্স লাগি গৈছে এতিয়া মানুহ খাব গেলি টান পায় কথাটো সেইটোৱে আছে আপোনাৰ এনেই কিমান বয়স হৈছে মোৰ 76 বা তেওঁৰ ৰাইজসকল চাওক 76 বয়সত এনেকৈ দোকান দি ইয়াতে বহি থকাটো বহুত ডাঙৰ কথা সঁচাকৈ মানে ইমান কষ্ট কৰি আছে আপুনি সঁচাকৈ ভাল লাগিছে কিন্তু আৰু মোক এটা আশীৰ্বাদ দিয়ক মানে ভাল হৈ যাতে আপোনাকো এটা যিমান পাৰোঁ সহায় কৰি আছোঁ আৰু মানুহ আহিলেতো আপোনাৰ পৰা বস্তু কিনিবই আৰু মই আপোনাৰ পৰা কি কিনো সেইটো ভাবি আছোঁ ৰ'ব পইচা মই ভাল পাইছোঁ সেইটো কথা ভাল এইগুলো আপোনাৰ পৰা মই কিবা এটা কিনিমেই আজি নালাগে কিনিবা কিবা দৰকাৰ এইবোৰ কিমান 10 টকা 10 টকা ঠিক আছে দিয়ক মই পানীকে কিনো পানীয়ে খাম আজি মানে ভিডিঅ' বনাই বনাই ময়ে কৰোঁ মোৰে একদম বেয়া হৈ গৈছে কষ্ট হৈ গৈছে তো সেইকাৰণে নাই, কষ্ট কৰি লাভ নাই অঁ, তাকে। আজিকালি জামানা আহি আছে বাচ্চাৰ পৰা পুৰা যিটো কষ্ট কৰি চলি আছে এইটো ভাল ভাল অঁ সেইটোৱে যদি আৰু ধৰ আজি তুমি বোলে নাযাওঁ মোক নকৰোঁ এই আলচি কৰিলেই তোমাৰ বেমাৰ আজাৰ বেছি হয় তাকে সেইটোৱে আচলতে আচল কথা ইয়াত আছে তাকে সেইটোৱে দিয়ক মই আজি আপোনাৰ পৰা পানীয়ে ল'ম আৰু বুজিছে নাই হ'ব। ঠিক আছে বাকী ৰাইজসকলেও আহিব আপোনাৰ ওচৰত আহি পেলাই সহায় কৰিব আৰু যোনে যি পাৰে কেমেৰা ইধৰটো ঘৰৰ পৰা ৰাইজসকল মই ককাৰ পৰা এই পানী বটল ল'লোঁ ধুনীয়াকৈ সেয়া আৰু ককাক মই যিমান পাৰোঁ অলপ দিছোঁ আৰু এয়া সহায় কৰিলোঁ আৰু ককাক আপুনি এইখিনি ৰাখি দিয়ক আৰু আপোনাক দিছোঁ এজা মানে কি বুলি ক'ব আৰু গিফ্ট বুলি দিছোঁ আৰু সহায় কৰিছোঁ মই যিমান পাৰোঁ গিফ্ট বুলি ক'লে হ'ল একদম ডাইৰেক্ট ক'লে হ'ল দিৱালী গিফ্ট দিৱালী ক্লিয়াৰ কথা ক'লে হ'ল তাকে মই আশীৰ্বাদ দিব আৰু এবাৰ দিয়ক এবাৰ ভাল আশীৰ্বাদ লাগিব একদম পূৰা বুজিছে নাই ঠিক আছে আহিছোঁ ককা অঁ বঢ়িয়া একদম আশীৰ্বাদ দিছে আমাক একেবাৰে এবাৰ হাই দি দিয়ক আৰু মাতক আপোনাৰ দোকানত
চবকে মাতক, বহুত মানুহ চাই আছে, 2000টা মানুহ চাই আছে। যাব দিয়ক, মানুহ চাব, এই ফুটপাথত সদায় চাই। তুমি এতিয়া কি দেখিছা, দুৰ্গা পূজাত যে ভচাউনি দিলে দেখিলে আৰু চাৰিওফালে মানুহ বহি আছে। বহি আছে। কি কৰিবা? আপোনাৰ দোকান মাতক এতিয়া মানুহবিলাক আহিব আপোনাৰ দোকান। আহিব আহিব, আহাতো আহিব, যাক খাব মন গ'লে সেয়া আহিব, যাৰ পইচা হ'লে সিয়ে খাব। খাব, কথা সেইটোৱেতো। দুটা কথা আছে, খাব মন যাব লাগিব, পইচাও লাগিব। তাকেইতো ঠিক কথা কৈছে। দিয়ক আপোনাক যিমান পাৰোঁ মই সহায় কৰিলোঁ, এতিয়া যাওঁ আৰু পিছত আৰু আহিম। আহিবা আহিবা, ঠিক আছে, ধন্যবাদ। ধন্যবাদ। বা ধুনীয়াকৈ ব্লেচিং দিছে দেই ককাই, আমাৰ সেই ব্লেচিংবিলাকে লাগে আচলতে। তো বন্ধুসকল সঁচাকৈ দে ককাজনক সহায় কৰি একদম মনটো পাতল পাতল লাগি গৈছে, একদম কিবা পুণ্য কাম কৰা যেন পাইছোঁ মই। 76 ইয়াৰ্ছলৈ ইমান এটা কষ্ট কৰি ঘৰখন পুহি আছে, একদম আচৰিত কথা একদম। আৰু আন এজন মই বয়সস্থ মানুহ দেখিলোঁ, এয়া আগৰ ফালে আপোনালোকে দেখি আছে। ব'লকচোন তেওঁৰ ওচৰলৈ গৈ সুধোঁ তেওঁৰ ব্যৱসায় বা কেনেকুৱা। কি বেছি আছে? फोटो भगवान का फोटो है। भगवान का फोटो। कमाई कैसा चल रहा है आपका? कमाई कुछ नहीं है, हम लोग का एकदम कुछ कमाई नहीं है। अच्छा, बहुत मतलब खराब हो रहा है ना। हाँ, मतलब ये सब कितने में बेचते हैं आप? क्या क्या है आपके पास? तो क्या 10 रुपये में आदमी बेचता है। 10 रुपये में मतलब सब ये सब भगवान जो हनुमान जी का है हाँ, बिकता नहीं है। बिकता ही नहीं है, कोई भी नहीं लेता है। हाँ, कभी काल का 10 रुपया हो गया वही। मतलब एक दिन में कितना इनकम होता है आपका? इनकम का होता है 20-25 रुपया नहीं होता। ओहो, मतलब बैठे हैं। তো ৰাইজসকল শুনক কি ক'লে, মানে এদিনত 20 টকা 25 টকাকৈ ইনকাম হয়, কিমান কম ইনকাম হৈ আছে। তো आपका एज कितना हुआ है ऐसे? ये जैसे 17 साल हो ही गया। 17 साल हो गया। आपका फैमिली कोई? आप फैमिली क्या अकेले हैं? वैसे। अकेले? हाँ, अच्छा, आप शादी नहीं किया हो? वैसे ही चलता है, क्या किया जाए। अच्छा अच्छा, कहाँ पे परेशान। रहते हैं आप? हालानी परेशान उधर फला से उधर रहता है। अच्छा अच्छा, यहाँ पे ही रहता है, थोड़ा दूर पे ना। আচ্ছা আচ্ছা, তো চাওক ৰাইজসকল মাত্ৰ 20-25 টকা ইমান কম দামত মানে বেছি আছে। তো मैं भी आपसे लूँगा आज। बोहनी हुआ कि नहीं आपका? बोहनी हुआ ही नहीं? ना, कभी कभी ऐसा भी हो जाता है क्या, बोहनी होता ही नहीं है? होता नहीं है। तो ऐसा भी हो जाता है आपसे। ব'লক মই লওঁ এতিয়া, ভগৱানৰ আশীৰ্বাদ এটা পাম আৰু ভগৱানে মোক এটা আশীৰ্বাদ দিব একো সহায় কৰিলে। हनुमान जी का है ना आपके पास? वाओ, तो मैं हनुमान जी को लूँगा एक। कितना 10 रुपये पे दे रहे हैं आप? 10 टका दिए से बहुत कम दामत। आपका लाभ कितना रहता है? लाभ कितना 1.5 रुपया नहीं होगा। তো চাওক ৰাইজসকল কিমান বেয়া লাগে, 1 টকা 2 টকা এনেকুৱা ধৰণৰ লাভ, তাতকৈ বেছি লাভেই নহয়। मैं ये लूँगा, ये अच्छा होगा। खराब कर दिया आपका। हाँ, ठीक है। हाँ, कोई बात नहीं, हाँ, कोई बात नहीं, हो जाता है। हम लोग हेल्प कर रहे हैं, वही बड़ी बात है ना। आपका বহনি कर दिया हम लोग ने। তো ৰাইজসকল মই লৈ আছোঁ এতিয়া হনুমানজীকে ল'ম, আৰু হনুমান আৰু এইখন বহুত ভাল লাগিছে। এইখন চাওক কি ধুনীয়া লাগিছে একদম, এয়া হনুমান আৰু শ্ৰীৰাম। তো মই এইখন ল'ম বুলি ভাবিছোঁ। তো বৰ্তমান ৰাইজসকল আমি এইখন ল'লোঁ, হনুমানজী আৰু শিৱজী আছে। দুসৰা वाला दिखा दीजिए, दूसरा वाला। हाँ, ये है देखो, হনুমানজী দুটা লৈছোঁ আমি। হনুমানজী মাত্ৰ 20 টকা, ইমান কম দামত বেছি আছে, মোৰ এইটোৱে বেয়া লাগিছে, একো লাভেই নহ'ব চাগে। आपको एक बात पूछना है। हाँ, आप मतलब कैसे घर चला रहे हैं इतना, मतलब चलता नहीं, किसी का वही गरीबी है। हाँ, मतलब आपका तो इतना लाभ भी नहीं होता इधर से। गरीबी को ना कमजोरी है। हाँ, बहुत मुश्किल होता होगा ना हाँ, आपका। हाँ। इतना लोग भी आता है इधर, लेकिन आपसे कुछ नहीं खरीदता है। हाँ, তো ৰাইজসকল আপোনালোকে আহিব, আহি পেলাই এখেতৰ পৰা কিনিব বস্তু। কিনিলে তেতিয়া এখেতৰো অলপ হেল্প হ'ব ন। इसी में लीजिए आप। अच्छा, वही तो आपका। हंस दीजिए थोड़ा। आपको ज़्यादा दे दिया पैसा थोड़ा। हाँ, हाँ, वही। हमको भी आशीर्वाद दीजिए आप थोड़ा। एकदम आप आनंद रहे, कुशल रहे, आप प्रसन्न ठीक। रहे। हाँ। ঠিক है ঠিক है ঠিক है, फिर आते हैं, बाय बाय। আমি দুখনমান ফটো লৈ ল'লোঁ ভগৱানৰ, মোৰ ৰুমত লগাই থ'ম ধুনীয়াকৈ, ভাল লাগিব। মই এখন লৈছোঁ আৰু চাৰ্জাৰে এখন লৈছে। তো শেষৰ ফালে বন্ধুসকল আৰু এটা পুণ্য কাম কৰি যাওঁ বুলি ভাবিছোঁ। এই যে পানী বটলটো কিনিছিলোঁ ককাজনৰ পৰা, এওঁকে দিলোঁ, আৰু মোৰ দেখি বহুত বেয়া লাগিলে, একদম মানে ভৰি দুখন নাই, কেনেকৈ বা চলে মানে ভাবিলে কিবা লাগে একেবাৰে। সঁচাকৈ দেই, ভগৱানৰ সৃষ্টি ইচ ইচ।
তো ৰাইজসকল সহায় কৰি বহুত ভাল লাগিছে সঁচাকৈ বহুত আশীৰ্বাদ পালোঁ দুজনৰ পৰা আশীৰ্বাদ পালোঁ এনেকুৱাতো বহুত মানুহ আছে একদম বয়সীয়াল মানুহ যোনে বহুত কষ্ট কৰি খাই আছে দেখিলে আপোনালোকে নিজে এটা পানী বটল আৰু এখন ফটো কিনোতে তেখেতসকলে কিমান সুখী হৈছে তো আপোনালোকে ভাবি চাওক মানে কিমান কষ্টৰে এটা কাম কৰি আছে এটা বস্তু বিক্ৰী কৰিলে কিমান সুখী হয় তো যি নহওক ভাল লাগে একদম এনেকুৱা হেল্প কৰিলে মানুহক আপোনালোকেও কৰিব আহিলে আৰু এটা কথা কওঁ আপোনালোকে যদি ডনেট কৰিব বিচাৰে আহি পেলাই এখেতসকলক আহি পেলাই ডনেট কৰিব পাৰে কিবা যদি কোনোবাই সহায় কৰিম বুলি ভাবিছে আহি পেলাই ডনেট কৰিব পাৰে ফেঞ্চি বজাৰতে আছে বাছ ষ্টপৰ কাষত বহি আছে ফেঞ্চি বজাৰত নহ'লে কাষতে আপোনালোকে ইনষ্টাগ্ৰাম আইডিটো দেখি আছে এইটো মোৰ একাউণ্ট হয় ৰিয়েল পাৰছ বুলি আছে তাতে যাই মোক DM কৰিব পাৰে কোনোবাই যদি সহায় কৰিব বিচাৰে কোনোবাই দূৰতো থাকে ন এনেকৈ চবেইতো আহিব নোৱাৰে সহায় কৰিব মোক যদি DM কৰে মই বেংক একাউণ্টটো দি দিম তাতে আপোনালোকে যি বিচাৰে 10 টকা 20 টকা যি পাৰে ডনেট কৰিব কৰিলে মই আহি এখেতসকলক মই দি দিম পইচাটো তো এনেকৈ কৰিব পাৰে নহ'লে আপোনালোকে আহি পেলাই কৰিব পাৰে এইটো আপোনালোকৰ মৰ্জি আৰু কিন্তু সহায় কৰক আৰু মই বিচাৰোঁ সহায় কৰাটো সেইখিনি আজিলৈ এটা ভাল পদক্ষেপ লৈ পেলাই আহিছিলোঁ কৰিলোঁ বৰ্তমান দুজনকে কৰিলোঁ আৰু বৰ্তমান বহুত আছে সেই চবকে দেখাব গ'লেতো ভিডিঅ'টো লম্বা হৈ যাব তো দুজনকে দেখালোঁ আৰু কৰি থাকিম ভিডিঅ' মাহত 2-3টা এনেকৈ বনাই থাকিম ভিডিঅ' এনেকুৱা আপোনালোকে মোক ছাপোৰ্ট কৰিব কমচে কম ভিডিঅ'টো শ্বেয়াৰ কৰিব এইটো এটা সহায় কৰা বুলি ক'ব লাগিব শ্বেয়াৰ কৰিলেও মানে বেলেগৰ তাত যেতিয়া যাই পাব তেখেতসকলেও যদি আগবাঢ়ি আহে সহায় কৰিবৰ কাৰণে বহুত ডাঙৰ কথা মই বহুত সুখী হ'ম আৰু মোৰ ফেমিলিটো মই বিচাৰোঁ মানে এনেকুৱা হেল্পফুল হয় আৰু তো যি নহওক আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ আপোনালোকক পিছত মই ফেঞ্চি বজাৰৰ এটা ভিডিঅ' বনাম পিছত বহুত দিন বনোৱা নাই এনেকুৱা ঘূৰিব যোৱা ভিডিঅ' বনোৱা নাই ঘূৰিব যাম বহুত দিন যোৱাও নাই বাহিৰত তো নেক্সট ভিডিঅ' পাৰিলে আপোনালোক মই ফেঞ্চি বজাৰৰ বা এনেকুৱা কিবা বেলেগ ভিডিঅ' দেখাম আৰু অপেক্ষা কৰক অতি সোনকালে নতুন ভিডিঅ' আৰু আনিম আপোনালোকৰ ওচৰলৈ লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো বাই বাই টাটা